ককায়ো কলৈ পলালি বৌজনীক আনি লৈ কিয় খেদিলি ঐ মদ খালে লাগিবই মদৰে নিচা ঐ ভাং খালে লাগিবই ভাঙৰে নিচা সেই বুলি কিয় তই মাৰিলি খেদা অ ককাই ঐ কলৈ পলালি তই কলৈ পলালি বৌজনীক আনি লৈ কিয় খেদিলি বৌজনীক আনি লৈ কিয় খেদিলি ৱাহ ৱাহ কি সুন্দৰ গান ৱাহ ৱাহ মজা লাগি গৈছে সঁচা কথা কলি কিন্তু দেই বৰ মজা লাগিল ৱাহ ৱাহ মজা লাগিল আৰু সকলো কথা বাদ দি এতিয়া কচোন বাৰু কালি যে তহঁতক কবিতা লিখি আনিব দিছো কোনে কোনে আনিছ লিখি ছাৰ কবিতাৰ কথা নকলেও হ'ব মাক সকলে আমি পুৰা ফালি দিম হয় ছাৰ মইতো তামাম লিখিছো তেনেহলে এজন এজনকৈ কবিতা মাতি দে আৰু ছাৰ মোৰ কবিতাটোৰ নাম দিছো এটি ধুনীয়া নাম আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন গম পাইছো কবিতাটো কেনেকুৱা হ'ব অলপকৈ লেটছ প্লে নাও ছাৰ আজিকালি দাদা বাইদেউহঁতৰ আছে দামী মোবাইল ফোন ৰিলছ বনাবলৈ এক্সপাৰ্ট নহ'বনো কোন ফেচবুক হোৱাটছআপ চলাই ইনষ্টাগ্ৰাম মোবাইল চলালে পাহৰি থাকে কৰিবলৈ কাম 2GB মোবাইল ডাটা ডেইলি লাগে নেট যদি খতম হয় মোবাইলটোৱে চিঞৰি কান্দে হেকত লাগে 300 টকা ৰিচাৰ্জ কৰিবলৈ নকৰিলে ৰিচাৰ্জ নিজকে কিবা উকা লাগে SMS আহে কিটিলিং এখন বিশাল সাগৰ ফেচবুকৰ সাগৰত সাঁতুৰি কিন্তু নালাগে কাৰো ভাগৰ মজা ফেণ্টাষ্টিক হৈছে সুন্দৰ হৈছে ধুনীয়া খাটাৰা ৰিয়েল লাইফত বৰ্তমান সময়ত চলি থকা ট্ৰেণ্ডিং বিষয় মজা হৈছে থেংক ইউ ছাৰ হয় ছাৰ মাকা অষ্ট্ৰেলিয়া কিন্তু ফালি দিছে পুৰা একদম সুপাৰ ছাৰ মোৰ কবিতাটো জুবিনদাৰ গানৰ আধা অংশ কবিতা সেইটো আকৌ কেনেকুৱা কবিতা নীলা আখৰে বগাকৈ কাগজতে মানে শুনিলেই গম পাব তেনেহলে গা আৰু অ'কে ছাৰ নীলা আখৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাত মাজনী চিঠি লিখো তোমালে ভাৱনাৰ সাগৰতে আখাৰে ঢৌ উঠিলে অ মাজনী হৈ প্ৰেমৰ জুয়ে দহিছে মোক তুমি জানানে প্ৰেমৰ জুয়ে দহিছে মোক এইটোচোন গানহে আছিল ঐ ছাৰ কি কাৰণেতো ছাৰ মই কৈছিলো জুবিনদাৰ গানৰ আধা অংশ কবিতা বুলি হয় নেকি ঐ নীলা আখৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনাৰ সাগৰতে আখাৰে ঢৌ উঠিলে অ মাজনী ঐ প্ৰেমৰ জুয়ে দহিছে মোক তুমি জানানে প্ৰেমৰ জুয়ে দহিছে মোক নাইচ টু মিট ইউ থেংক ইউ ছাৰ দে বাৰু হ'ব এইবাৰ মই তহঁতক এটা প্ৰশ্ন কৰিম অ'কে ছাৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰিম ছাৰ উত্তৰ দিবলৈ পাৰিব লাগিব বাৰু বোপাইহঁত কচোন 5বিধ নিশাচৰ পানীৰ নাম কি 5বিধ নিশাচৰ পানী মইতো এবিধে জানো বাদুলি 5বিধ এতিয়া কি হ'ব পাৰে মিলাও এতিয়া মনতে কিবা ভাবিছনে ভুৰভুৰাই আছনে কৈছ ক ছাৰ মই এটা আইডিয়া লগাইছো মানে দেই আইডিয়া বোপাই লগাব নালাগে মুঠতে 5বিধ নিশাচৰ পানীৰ নাম কি সেইটো ক হয় ছাৰ শুনি যাওক ছাৰ 5বিধ নিশাচৰ পানীৰ নাম হৈছে একাধিক্ৰমে বাদুলি 2 নম্বৰ হ'ল বাদুলিৰ মাক 3 নম্বৰ বাদুলিৰ দেউতা 4 নম্বৰ বাদুলিৰ ককায়েক আৰু 5 নম্বৰ হ'ল বাদুলিৰ ভনীয়েক 5বিধ নিশাচৰ পানী বাদুলিৰ মাক দেউতাক ককায়েক ভনীয়েক খতম বাই টাটা গুড বাই ফিনিছটো নকওঁ আৰু কেনে ছাৰ কনচেপ্টটো কেনেকুৱা লাগিছে মইতো এবিধ হ'লেও জানো ন নিশাচৰ পানীৰ নাম বাদুলি চেছ তই গলি অৰ্ধপতনে কলেজা গৈ থাকিবি মুঠতে তই ক'বালৈ গৈছ আৰু মই সিমানেই ক'লো ভৱিষ্যত বাণীটো মই এতিয়াই দি দিলো আৰু যেন লক্ষ্যস্থানটো ঢুকি পাওঁগৈ আৰু গাইজ আশীৰ্বাদ কৰিব দে ধুনীয়াকৈ আশীৰ্বাদ কৰিব গাইজ ধুনীয়াকৈ আশীৰ্বাদ কৰিব দেই ইয়াক
আশীৰ্বাদ কৰিবৰ কাৰণে কমেণ্টত যি হ'লেও নহওক লিখকচোন, চাওঁ কোনে কি লিখে আশীৰ্বাদ হিচাপে। এইবাৰ ছাৰ শেহতীয়াকৈ মই আপোনাক এটা প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিব লাগিব। সেইটো দেখোন বোপাই প্ৰকৃতিৰ নিয়ম। তই প্ৰশ্ন সুধিলে মই উত্তৰ দিব লাগিব, আৰু যদি মই প্ৰশ্ন সুধো তই উত্তৰ দিব লাগিবই। সুধ। অ'কে ছাৰ, ধৰি লৈছো মোৰ হাতত 10 টকা আছে। ঠিক আছে, তাৰ পাছত? মই গ'লো দোকানলৈ, 5 টকা মটন কিনি ল'লো। মটনখিনি মই ল'লো আৰু 5 টকা দোকানীজনক দিলো। এতিয়া আপুনি ক'ব লাগে যে মোৰ হাতত বৰ্তমান কেই টকা পইচা বাকী থাকিল। সেইটো কিবা সুধিবলগীয়া কথা নে? 5 টকা দোকানত দিলি, তোৰ হাতত এতিয়া 5 টকা থাকিব। চিম্পুল বছ। মোৰ খৰচটো ইণ্ডিয়া কৈছে। ছাৰ আপুনি আটাইতকৈ ভুল উত্তৰটোকে দিছে। সেইটো আকৌ কেনেকৈ ভুল হ'ল? সেইটোহে মই বুজি নাপালোঁ। মই বুজি নাপালোঁ তোৰ হাতত 10 টকা আছিল, 5 টকা মৰ্টন কিনিলি, আকৌ 5 টকা নাথাকি কেই টকা থাকিব বোপাই? আৰে ছাৰ অকণমান ভাবক না ৰে। ভাবিলে আমাৰ মগজুৰ স্মৃতি শক্তি বৃদ্ধি পায়, তেতিয়া আপুনি উত্তৰ উলিয়াব পাৰিব। ভাবক না অলপ। ইচোন মাথাটো গৰম কৰি দিব। কি ভাবিব লগা আছে হেৰৌ? একো ভাবিব লগা নাই দেই। হয় নাই গাইজ, আপোনালোকে নিজেই কওকচোন। ইয়াৰ হাতত বোলে 10 টকা আছিল, 5 টকা মৰ্টন কিনিলে, এতিয়া কেই টকা থাকিব? 5 টকা নহয় কৈছে, 10ৰ পৰা 5 গ'লে 5 বছ, সিমানেই কথা। মোৰ খস্ত্ৰ ইণ্ডিয়া কৈছে আপুনি জীৱনৰ আটাইতকৈ ডাঙৰ ভুল উত্তৰটো দিছে। তেনেহ'লে চাৰেণ্ডাৰ, মই নাজানো, মোৰ দ্বাৰা আৰু নহ'ব। গাইজ মই উত্তৰটো ক'ম, কিন্তু তাৰ আগতে এটা সাধু ক'ব বিচাৰিছো। সাধু আহি গ'ল সাধু। হয় ছাৰ, মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ সাধুটো ক্ৰমে এনেকুৱা ধৰণৰ। এখন গাঁৱত এখন স্কুল আছিল। এই স্কুলখনত কেইজনমান শিক্ষক থকাৰ লগতে এজন শিক্ষক আছিল, যিজন শিক্ষক ষ্টুডেণ্টবিলাকৰ বৰ প্ৰিয়। আৰু এটা ক্লাছত 3-4জনমান ষ্টুডেণ্ট আছিল। তাৰে এজন ষ্টুডেণ্টৰ নাম হৈছে ৰমাকান্ত। এদিনাখন ক্লাছত ৰমাকান্ত নামৰ ষ্টুডেণ্টজনে ছাৰক সুধিলে, অ' ছাৰ আপুনি কওকচোন, ধৰি লৈছো মোৰ হাতত 10 টকা আছে। এদিনাখন মই দোকানলৈ গ'লো আৰু দোকানৰ পৰা 5 টকা মৰ্টন কিনিলো। হেৰৌ বোপাই, সাধুটো তই নকলেও হ'ব, মই ধৰিব পাৰিছো নহয়। নকলেও হ'ব। ছাৰ, ই কিন্তু ফালি দিছে, উত্তৰটো নকয় ই কিন্তু দেই। হয়, পিতাই, কবিনে উত্তৰটো নে নক? তেনেহ'লে শুনক ছাৰ, উত্তৰটোৰ মোৰ লগত 10 টকাই থাকিব। কেনেকৈ 5 টকা থাকিব? 10 টকাৰ পৰা 5 টকা মৰ্টন কিনিলে, আৰু 5 টকা নাথাকি 10 টকা কেনেকৈ থাকিব? আৰে ছাৰ, মোৰ লগত পইচা হিচাপে 5 টকা আছে, কিন্তু পইচাৰ বিনিময়ত যে 5 টকাৰ মূল্য যে মৰ্টন আছে, সেইটো কি আপুনি পাহৰি গ'ল? সেই মৰ্টনখিনি নেখাই আমি উভতাই দিব পাৰোঁ। এতিয়াতো মই 5 টকাৰ মূল্য 5 টকাই ঘূৰাই দিব। 5 10, কেছটো নগেন, বুজিলে এতিয়া? অ' মাই গড, বুজিলো। কেছটো সঁচাকে নগেন। এইবাৰহে হ'ব খতম। বাই, টাটা, গুড বাই, ফিনিছ।